নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ NMP ষ্টাডি চাইট চেনেলটোলৈ অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আগন্তুক ADRE গ্ৰেড 4 27 তাৰিখৰ পৰীক্ষাৰ বাবে জেনেৰেল নলেজৰ আৰু এটা ভিডিঅ' আমাৰ মাজত এইটো হ'ব আপোনাৰ 6 নম্বৰ ভিডিঅ' আগৰ ভিডিঅ'কেইটা যোৱা নাই যদি ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব লগতে আসাম পুলিচ ৰিটেন এক্সাম 2024 পৰীক্ষাৰ বাবেও এই ভিডিঅ'টো সহায়ক হ'ব তাহক প্ৰথমটো কোৱেশ্চনৰ এটা আৰম্ভ কৰোঁ কোৱেশ্চনটো তো কালিদাস ৰচিত শকুন্তলা এখন সুধিছে কালিদাসে লিখা শকুন্তলা এখন কি মহাকাব্য কবিতা নাটক নে গদ্য তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনাৰ এখন নাটক হয় কালিদাসে লিখা শকুন্তলা এখন নাটক নেক্সট আৰু আছে তেওঁ লিখা এইখন জানি থোৱাটো উচিত কালিদাসৰ এখন আছে আপোনাৰ মেঘদূত অভিজ্ঞানম শকুন্তলম সরি মেঘদূত অভিজ্ঞানম শকুন্তলম এইখন হৈছে তেওঁ লিখা মনত ৰাখিব মেঘদূত অভিজ্ঞানম শকুন্তলম আৰু শকুন্তলা অভিজ্ঞানম শকুন্তলম মেঘদূত শকুন্তলা এইখন কালিদাসে লিখা নেক্সট কুৱেশ্যনটো এতিয়া আহিছে নেক্সট কুৱেশ্যন মেঘদূত কোনে লিখিছিল হৰ্ষ কৌটিল্য কালিদাস নে কলম অলপ আগতে ক'লোৱেই শুদ্ধ উত্তৰ হ'ব কালিদাস কৌটিল্যই কি লিখিছে অৰ্থশাস্ত্ৰ নেক্সট প্ৰাচীন ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হ'ল মনু বৃহস্পতি আৰ্যভট্ট নে চৰক শুদ্ধ উত্তৰ আৰ্যভট্ট অজন্তাৰ গুহাত থকা চিত্ৰবোৰ প্ৰদৰ্শন কৰিছে হিন্দু ধৰ্মৰ কাহিনী বৌদ্ধ ধৰ্মৰ কাহিনী জৈন ধৰ্মৰ কাহিনী নে মুছলমান ধৰ্মৰ কাহিনী অজন্তাৰ গুহাত বৌদ্ধ ধৰ্মৰ কাহিনী শুদ্ধ উত্তৰ বৌদ্ধ ধৰ্মৰ কাহিনী অজন্তাৰ গুহা ক'ত আছে মহাৰাষ্ট্ৰ সুধিব পাৰে মনত ৰাখি থব নেক্সট কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন কি পৃথ্বীৰাজ ৰসো ৰাষ্ট্ৰংগিনী নাট্যশাস্ত্ৰ নে হৰ্ষচৰিত শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰংগিনী তো শুদ্ধ উত্তৰ কলহনৰ গ্ৰন্থখন বিখ্যাত গ্ৰন্থ নেক্সট আপোনাৰ ৰামচৰিত মানস কোনে লিখিছিল নৱদেৱ তুলসীদাস চৈতন্য নে সুৰদাস ৰামচৰিত মানস তুলসীদাস মনত ৰাখিব বাকী ভেৰি ইম্পৰ্টেণ্ট আগন্তুক গ্ৰেড 4 পৰীক্ষাৰ কাৰণে বা যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব চাই থৈ দিয়ক এইবিলাক জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল মহাবীৰ গুৰু অংগদেৱ ঋষভদেৱ নে গুৰু টেগ বাহাদুৰ শুদ্ধ উত্তৰ ঋষভদেৱ জৈন ধৰ্মত টোটেল 24 জন তীৰ্থংকৰ আছে 24 জন আৰু লাষ্ট হ'ল মহাবীৰ 24 নম্বৰ 24 নম্বৰ মহাবীৰ বুজি পাইছে মহাবীৰ হ'ল একেবাৰে 100 জন তো নেক্সট কুৱেশ্যন অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছে মেগেষ্টেনিছ কৌটিল্য কালিদাস নে মনু অৰ্থশাস্ত্ৰ কৌটিল্যৰ আন এটা নাম বিষ্ণুগুপ্ত চাণক্য বুলি জানে চাণক্য যিকোনো থাকিব আৰু অপশ্যনত গতিকে তেওঁ কাৰ মন্ত্ৰী এবাৰ আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী আছিলে তেওঁ ৰাজভাৰ ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত দাস বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল ইলতুৎমিছ কুতুবুদ্দিন বলবন নে ৰাজিয়া শুদ্ধ উত্তৰ কুতুবুদ্দিন আইবাকে তেওঁ দাস বংশ প্ৰতিষ্ঠা কৰিছিল
তো ৰিয়েল ফাউণ্ডাৰ বুলি ক'লে আমি ইলতুৎমিছৰ কথা ক'ম। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? আকবৰ, হুমায়ুন, বাবৰ নে ঔৰংজেব? শুদ্ধ উত্তৰ বাবৰ। কিমান চনত? তো চাই থৈ দিব চনবিলাক ইম্পৰ্টেণ্ট। নেক্সট, পানীপথৰ প্ৰথমখন যুদ্ধ কেতিয়া হৈছিল? 1526 খ্ৰীষ্টাব্দ, 1626 খ্ৰীষ্টাব্দ, 1726 খ্ৰীষ্টাব্দ নে 1826 খ্ৰীষ্টাব্দ? শুদ্ধ উত্তৰ হ'ব ইয়াৰ 1526 খ্ৰীষ্টাব্দ। বাবৰ আৰু কাৰ মাজত হৈছিল যুদ্ধখন? পানীপথৰ প্ৰথম যুদ্ধ হৈছিল বাবৰ হেমু মান হেমচন্দ্ৰ। ঠিক আছে। নেক্সট, সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ভুৱনেশ্বৰ, পুৰী, কোণাৰ্ক, গয়া? সূৰ্য মন্দিৰ কোণাৰ্ক, উৰিষ্যাৰ কোণাৰ্কত আছে। উৰিষ্যাৰ কোণাৰ্ক। খাজুৰাহো মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? পল্লৱসকলে, চৌহানসকলে, চান্দেলসকলে নে বিজয়নগৰ? খাজুৰাহো মন্দিৰ চান্দেলসকলে প্ৰতিষ্ঠা কৰিছিল। মাউণ্ট আবুত অৱস্থিত দিলৱাৰা মন্দিৰ হ'ল জৈন মন্দিৰ, হিন্দু মন্দিৰ, বৌদ্ধ মন্দিৰ নে সূৰ্য মন্দিৰ? এটা জৈন মন্দিৰ হয়। বংগ বিভাজন কেতিয়া হৈছিল? 1900 চন, 1905 চন, 1917 চন নে 1931 চন? শুদ্ধ উত্তৰ হ'ব 1905 চনত। অসমৰ ব্ৰহ্মপুত্ৰৰ বৰাক নদী অৱবাহিকা দুটাৰ বিচ্ছেদৰ পাহাৰখনৰ নাম কি? বৰাইল পাহাৰ, হামৰেন, টাবা কচু পাহাৰ নে সিংহাসন পাহাৰ? শুদ্ধ উত্তৰ হ'ব বৰাইল পাহাৰ। মাটিকালি অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? কামৰূপ, নগাঁও, কাৰ্বি আংলং, শিৱসাগৰ? অসমৰ কোন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম? ডিমা হাছাও, কাৰ্বি আংলং, ধুবুৰী, ধেমাজি? কম ডিমা হাছাও। আয়তনৰ ফালৰ পৰা অসম ৰাজ্যখন ভাৰতবৰ্ষৰ কিমান ভাগ আগুৰি আছে? আয়তনৰ ফালৰ পৰা 2.39%, 3.39%, 4.57%, 5.57%? শুদ্ধ উত্তৰ 2.39%। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। ইয়াৰ বাকীখিনি আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। আৰু লগৰ বন্ধু বান্ধৱীসকলে যিসকলে গ্ৰেড 4ৰ আগন্তুক পৰীক্ষা বা অসম পুলিচৰ যি পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।